আমাৰ মাইনাবাই মোক সাৰপ্ৰাইজ দি ভাল পায় আৰু মায়ে কিনো সাৰপ্ৰাইজ দিব সেইটো মনে মনে মোক জনাই দি ভাল পায়। তাই কাপ সেট এটা অৰ্ডাৰ দি থৈছিল, মোক সাৰপ্ৰাইজ দিম বুলিয়ে জনোৱা নাছিল দেই। ফাইনেলি কাপকেইটা আহিল আৰু ইমান মৰম লগা, চাওকচোন বহুত লাইট ৱেইট হয়, ভিতৰটো ষ্টীলৰ হয় দেই। ৰুমাইনা আৰু মই কাপকেইটা একেলগে আনবক্সিং কৰিলোঁ। তাৰপিছত তাইক মই কাপকেইটা দেখুৱাই আছিলোঁ আৰু তাই ভাবিলে যদি মোক ইয়াত একো খাবলৈ নিদিয়েই কিহৰ কাৰণে কাপকেইটা দেখুৱাই আছ বুলি কৈ গুৰ মাৰি দিলে কাপটো। এইবাৰ আকৌ তাই এইটো নতুন ষ্টাইল শিকিলে দেই। কোচত এনেকৈ লৈ থাকিলে তাই কি কৰে, তললৈ এনেকৈ হাউলি গুচি যায়। আজি কিন্তু মনটোও ভাল নহয়, মানে তাই আজি ঘৰলৈ যাবগৈ মানে কেইদিনমানৰ কাৰণে যাব, আকৌ আহি যাব বাৰু। আবেলি বেলালৈ বা ভিনদেউহঁত যোৱাৰ পাছত পলিবাৰ মই আমাৰ ৰুমাইনাৰ কথা পাতিয়ে ভিনদেউৱে অনা জেলেপীৰে নতুন কাপত চাহ একাপ বোলো খাই লওঁ। আৰু আমি চাহ খাই থাকোঁতেই পলিবাৰ মোমায়েকৰ জীয়েক আহিল পলিবাৰ ওচৰলৈ মেহেন্দি লগাই দিবলৈ। মই বোলো দে ময়ে আঁকি দিওঁ কিবা গছ বন অলপ। আৰু এইকেইটা মাছ মায়ে বৰশীত উঠাইছে। আজি আকৌ ৰাতিলৈ আমাৰ ভাত খোৱা আলহীও আছে দেই। আলহীগৰাকীয়ে হেনো পৰখে খাব, সেইকাৰণে তাকেই ৰান্ধিবলৈ লৈছোঁ। আৰু মই বোলো গাহৰিকণ ৰান্ধিছোঁ যেতিয়া আপোনালোককো দেখুৱাই দিওঁ আৰু কেনেকৈ বনাইছোঁ। প্ৰথমতে গাহৰিখিনি ভালকৈ নিমখখন দি সিজাই লোৱাৰ পাছত সেইখিনি অলপ সময় টুকি থ'ব আৰু কেৰাহী গৰম হোৱাৰ পাছত মাংসখিনি অলপ সময় তাতে ভাজি ল'ব। আৰু ইয়াত এক্সট্ৰাকৈ তেল দিব নালাগে দেই, এনেকৈ ভাজি থাকোঁতে ধুনীয়াকৈ তেল ওলাই যায়। আৰু তেল নিদিয়াকৈ এনেকৈ ভাজি থাকিলে বৰ ধুনীয়া কালাৰ এটা হয়, দেখিছেনে? আৰু এতিয়া চাব, দেখিছেনে এয়া ধুনীয়াকৈ তেল ওলাই গৈছে গাহৰিখিনিৰ পৰাই। তেল ওলোৱাৰ পিছতো আৰু অলপ সময় ভাজি থাকিব। তাৰ পাছত তাতে এড কৰি দিব আলুখিনি অলপ পিছতো দিব পাৰে, কিন্তু আজিকালি আলুবিলাক সিজিবলৈ অলপ টাইম লাগে, সেইকাৰণে মই আগতেই দি দিছোঁ। আৰু সেইখিনি ভাজি হোৱাৰ পিছত তাতে পিঁয়াজ, বিলাহী সেইখিনি ধুনীয়াকৈ ভাজি ল'ব। আৰু পিঁয়াজ বিলাহীখিনি ভাজি থাকোঁতে এচিকুটমান নিমখ দি দিব পাৰে, তেতিয়া মানে বিলাহী আৰু পিঁয়াজটো জল্দি ভাজ খাই যায়। মই কিন্তু নাই দিয়া, মানে অলপ সময় এনেকৈয়ে ভাজিছোঁ। আৰু সেইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত মই ইয়াতে দিম এতিয়া মছলা। ইয়াতে বেছি মছলা দিয়া নাই, কাৰণ মই বেছি মছলা হ'লে খাবলৈ ভাল নাপাওঁ। মই অকল চিলি পাউডাৰ আৰু মিট মছলাহে দিছোঁ, আপোনালোকে যিকোনো ধৰণৰ মছলা এড কৰিব পাৰে। মছলাখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে এচিকুটমান নিমখ দি দিব। নিমখটো অকণমান দিলেই হ'ল, কাৰণ আমি সিজাওঁতেতো নিমখটো দিয়ে লৈছোঁ, সেইকাৰণে অলপমান দিলেই হ'ল। আৰু গোটেইখিনি অলপ সময় ধুনীয়াকৈ ভাজি ল'ব। আৰু তাৰপাছত মই ইয়াতে এড কৰিম গোটা জিৰাখিনি পটাত পিচি লৈছোঁ, তাৰপাছত ইয়াতে এড কৰি দিছোঁ। আপোনালোকে পাউডাৰ জিৰাও এড কৰিব পাৰে। আৰু মাংসখিনি অলপমান ছাইড কৰি লৈছোঁ, আৰু মাজত যিখিনি তেল আছে তাতে এতিয়া মই জিৰাৰ পেষ্টটো দি লৈছোঁ। জিৰাৰ যিটো কেঁচা গোন্ধ সেইটো নোযোৱালৈকৈ মই ধুনীয়াকৈ সেইখিনি এতিয়া ভাজি ল'ম। ভালকৈ বুজাই দিব পাৰিছোঁনে নাই নাজানো, বাট আই থিংক আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পাব। আৰু মছলাখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত ইয়াতে অলপ মই এতিয়া পানী এড কৰিছোঁ। আপোনালোকে এনেকৈ ড্ৰাইকৈও খাব পাৰে, আমি ৰুটিৰ লগত খাম, সেইকাৰণে অলপ গ্ৰেভি কৰিবলৈ পানী অলপ দি দিছোঁ। আৰু চাওক ধুনীয়া হৈছে ন গ্ৰেভিটো। আৰু এতিয়া একেবাৰে শেষত দিছোঁ আদা নহৰুৰ পেষ্টটো এনেকৈ একেবাৰে শেষত দিলে ইয়াৰ বৰ ধুনীয়া টেষ্ট এটা আহে। মই ভাল পাওঁ এনেকৈ খাই। আপোনালোকে যিকোনো মাংসত এনেকৈ একেবাৰে শেষত দি চাবচোন আদা নহৰুৰ পেষ্ট অকণমান, বৰ ধুনীয়া লাগে খাবলৈ। আৰু আমাৰ মাংস এয়া হৈয়ে গৈছে। আৰু আপোনালোকে মাংসখিনিত কেঁচা জলকীয়াও এড কৰিব পাৰে, মই নাই খোৱা কাৰণ মই জ্বলাটো অলপ কম খাওঁ। আৰু আমাৰ এইয়া ৰুটি আৰু গাহৰি মাংস ৰেডি হৈ গ'ল। আৰু আমাৰ গাহৰি খাম বুলি কোৱা আলহী এইগৰাকীয়ে, তাই আচলতে গুৱাহাটীত পঢ়ি আছে, গতিকে পিজিত ইমান তাই ভাল খানা নাপায়, সেইকাৰণে এতিয়া ঘৰলৈ আহোঁতে তাই মোক আগতেই কৈ থৈছে যে ঘৰলৈ গ'লে গাহৰি খুৱাব লাগিব কিন্তু দেই। আৰু তাই মোক কৈ আছে কিবা এনিমে এখনৰ কথা, মই একো বুজি পোৱা নাই, এনেই শলাগি আছোঁ। আৰে ভাই, বেক বেঞ্চাৰ আছিলোঁ স্কুল কলেজত, শলাগাত এনেও উস্তাদ। আমি দুয়োজনীয়ে উদৰ পূৰাই খালোঁ, আৰু এইকণ এতিয়া খুৰীলৈ বুলি টিফিনত দি পঠাইছোঁ। আৰু আপোনালোকে এনেকৈ গাহৰি ৰান্ধি খালেনে নাই মোক কমেণ্টত জনাবলৈ নাপাহৰিব দেই।